মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হুংকাৰৰ পাছতে তৎপৰ নলবাৰী আৰক্ষী নলবাৰী বাহাৰ ঘাটত আটক জিতেন্দ্ৰ কুমাৰ জৈন বৃহস্পতিবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ শুভাৰম্ভণি সভাত আন্দোলনকাৰীক জেলত ভৰোৱাৰ মুকলি ভাবুকি প্ৰদান কৰিছিল। আজি মই সম্পূৰ্ণ আয়ুক্ত ৰমণীয়ানী আছে এছপিক মই জনাই থম যে নলবাৰীত কেইজনমান বাহিৰৰ পৰা অহা মানুহে ইয়াত বামপন্থাৰ নামত নক্সালিজিম আৰম্ভ কৰিব বিচাৰিছে। মই স্পষ্ট কৰি দিছোঁ কালিৰ ভিতৰত নলবাৰী এৰি যাওক, যদি এৰি নাযায় লগে লগে এৰেষ্ট কৰিবৰ কাৰণে মই ইয়াৰ পৰা অনুৰোধ কৰিছোঁ। এৰেষ্ট কৰিব লাগিব, বামপন্থাৰ নামত নক্সালিজিম নলবাৰীত চলাব দিয়া। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সকিয়নিৰ পিছতে নলবাৰী আৰক্ষীয়ে আটক কৰে জিতেন্দ্ৰ কুমাৰ জৈনক। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সুৰক্ষা কমিটিৰ নেতা জিতেন্দ্ৰ কুমাৰ জৈনক আটক কৰে নলবাৰী আৰক্ষীয়ে। নলবাৰী সমীপৱৰ্তী বাহাৰ ঘাটৰ পৰা আটক জিতেন্দ্ৰ কুমাৰ জৈন। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হুংকাৰৰ পাছতে তৎপৰ নলবাৰী আৰক্ষী। উল্লেখনীয় যে বিগত 8 মাহ ধৰি জিতেন্দ্ৰ কুমাৰ জৈনৰ নেতৃত্বত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দাবীত অব্যাহত আছিল আন্দোলন। শহীদ মুকুন্দ কাকতি হস্পিটেল পূর্ব মর্যাদারে ঘূৰাই দাবীত আন্দোলন অব্যাহত আছে। আজি মই বাহাৰঘাট পাব্লিক স্কুলত সাপ্তাহিক অনুষ্ঠানত আহিছোঁ। বাহাৰঘাটৰ এই সাপ্তাহিক অনুষ্ঠান চলি কৰি মোক পুলিচে আজি বিচাৰি আহিছে আৰু মোক থানালৈ নিয়ে। তেখেতসকলৰ কথা হ'ল যে খালি মোক থানাত বিচাৰিছে, মই বোলে যোৱা নাই কাৰণে মোক বিচাৰি লৈ আহিছে। আৰু মোৰ ক'ব লগা কথা হ'ল কালি নলবাৰীৰ যিখিনি বাতাবৰণ হৈছে, আমাৰ ঘৰলৈ ৰাতি কিছু সংখ্যকে গৈ অবাইচ প্ৰথম কথা। দ্বিতীয় কথা, এই আমাৰ বিদ্যাঞ্চল স্কুলত গৈ কিছু সংখ্যকে মোক বিচাৰি যোৱা আৰু নলবাৰীৰ এই শান্তিপুৰত থকা এছ'চিয়েট কাৰ্যালয়, যি কাৰ্যালয়ৰ কিছু সংখ্যক সদস্য যিসকল আমাৰ কৰ্ণধাৰ সমিতিত আছে, তাত যি লণ্ড ভণ্ড কৰিলে আটাইকেইজনে গম পায়। তেনে পৰিস্থিতি মই কালি থানাত যাবলৈ খোজা নাই আৰু মোক সুৰক্ষা সমিতিয়ে যাবলৈ মানা কৰিছে, সেইকাৰণে যোৱা নাই। কিন্তু আজি অনুষ্ঠানৰ মাজতো মই ইয়াত মাতিব আহিছে, নিব আহিছে, থানালৈ নিব আৰু কৈছে যে মোৰ ওপৰত কোনোবাই কেছ দিছে। কালি মন্ত্ৰী ডাঙৰীয়ে এখনি সভাত যি ধৰণে কৈছে, যি ধৰণে তেখেতে এটা হিটলাৰী লাইনত এটা যি বক্তব্য দাঙি ধৰিছে, তাত শ্বহীদ মুকুন্দ কাকতিৰ আন্দোলনৰ বাবে কি কথা থাকে। আৰু আমাৰ নালন্দা পাব্লিক স্কুল আৰু বিদ্যাঞ্চল স্কুলৰ নাম উল্লেখ কৰি কৈছে যে তাত 25% ৰেহাই দিব লাগে ছাত্ৰ ছাত্ৰী। তাত এটা নিয়ম আছে যে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব লাগে, তেখেতে নিজে কৈছে। আৰু এই আবেদন কৰাৰ কাৰণে আমি থল দিছো, আমাৰ স্কুলত বেনাৰ মাৰি দিছো আৰু পেৰেণ্টছক আমি জনাইছো যে কোনোবাই তেনেকুৱা ছাত্ৰ ছাত্ৰী থাকিলে আমি ৰেহাই দিম। সেই কথাক লৈ তেখেতে ৰাজহুৱাকৈ যি ধৰণে কৈছে, পুলিচ প্ৰশাসনক যিখিনি কৈছে, তাৰ পিছত পুলিচ প্ৰশাসনৰ তাত পুলিচৰ তাত যোৱাৰ আমি অলপ শংকিত হোৱাটো স্বাভাৱিক। আমি জানো যে এইটো এটা গণতান্ত্ৰিক মাধ্যমেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো, কোনো ধৰণৰ আমি হিংসাৰ আশ্ৰয় লোৱা নাই। কিন্তু আজি আমাক এটা অনুষ্ঠানতো বিচাৰি আহি, মই এটা অনুষ্ঠানৰ মুৰব্বী, মই আলহী হিচাপে আহিছো, আজি এজন গেষ্ট হিচাপে বক্তা হিচাপে, তাৰ পৰাও মোক আজি আৰক্ষী বাহিনী নিব আৰু পিছত হয়তো কেছ জাপি দিব, কি কৰিব তেখেতসকলে জানিব। কিন্তু মই আহ্বান জনাইছো যে ইয়াত নলবাৰী ৰাইজৰ ভৰসাৰ থলী লক্ষ লক্ষ মানুহৰ মুখলৈ চাই মানৱীয় সত্তাৰে চিন্তা কৰে আৰক্ষী প্ৰশাসনে এই আন্দোলনত অন্তত এই যে 235খন আৰু এষাৰ কথা ক'ব খুজিছো, কালি 110খন বিচনা দি মন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে, তাকো আমি স্বাগতম জনাইছো। কিন্তু তেনে স্থলত আজি আমাক এনেকে হেৰি কৰাটো, কালিৰ পৰা যিটো বিভিন্ন ধৰণে এই মানসিক যাতনা দিয়াটো মোৰ পৰিয়ালবৰ্গৰ লগতে আজিও সেইটো আমি দুখ পাইছো। নলবাৰীৰ পৰা আলতাফ হুছেইনৰ ৰিপৰ্ট, আছাম স্পট নিউজ।